নমস্কাৰ। HSLC আৰু HS এক্সাম সমাগত এইখিনি সময়ত বহুতো ছাত্ৰ ছাত্ৰীক নাৰ্ভাছ হোৱা, হতাশাত ভোগা দেখা যায়। কিন্তু কিছুমান নিয়ম মানি চলি ধীৰ সুস্থিৰ মগজুৰে পঢ়া শুনা কৰিলে এনে ধৰণৰ ভয়, হতাশা অৰ্থহীন। গতিকে আমাৰ এই ভিডিঅ'টিৰ জৰিয়তে আমি কিছুমান ষ্টেপ বাই ষ্টেপ নিয়ম উল্লেখ কৰিব বিচাৰিছোঁ, যাৰ জৰিয়তে তোমালোকে ভালদৰে একাগ্ৰতাৰে অধ্যয়ন কৰি ভাল ফলাফল আশা কৰিব পাৰা। গতিকে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈ যাবা। এতিয়া আমাৰ প্ৰথম কথাটো হ'ল কনফিডেন্স আৰু পজিটিভিটি। পঢ়াৰ আগত বা যিকোনো কাম কৰাৰ আগত আমাক এই দুটাৰ বস্তুৰ খুবেই প্ৰয়োজন। গতিকে অন্তৰৰ পৰা বিশ্বাস ৰাখিব লাগিব কৰিব পাৰিম বুলি। নহ'ব, নোৱাৰোঁ, বহুত টান, এনেবোৰ মনোভাৱ আঁতৰাই পেলোৱা। লগৰ বন্ধু বান্ধৱ, ওচৰ চুবুৰীয়াৰ কিছুমান কথাও আমাৰ মনত নিগেটিভিটি ভৰাই তুলিব পাৰে। গতিকে এইবোৰৰ পৰা সাৱধান হৈ নিজৰ লক্ষ্যত মনোনিৱেশ কৰা আৰু সদায় পজিটিভ হৈ থাকা। পঢ়াৰ ক্ষেত্ৰত আমাৰ ছেকেণ্ড ইম্পৰ্টেণ্ট কথাটো হ'ল প্লেনিং অৰ্থাৎ পৰিকল্পনা দুই প্ৰকাৰে কৰিব পৰা। এটা হ'ল দীঘলীয়া সময়ৰ বাবে, অৰ্থাৎ আহি থকা এমাহ বা দুমাহত তোমালোকে কোনকেইটা ছাবজেক্টৰ কি চেপ্টাৰ কমপ্লিট কৰিবা, কি কুৱেশ্যন কৰিবা, তাৰ এটা পৰিকল্পনা কৰি লোৱা, যিয়ে তোমাক পৰীক্ষাৰ আগে সকলো চিলেবাছ ভালদৰে কমপ্লিট কৰাত সহায় কৰিব। আনটো প্লেনিং হৈছে সদায় কৰা প্লেনিং, অৰ্থাৎ দিনটোত তুমি কি পঢ়িবা, কি কাম কৰিবা, পঢ়া সময়খিনি কেনেদৰে মেনেজ কৰিবা, তাৰ পৰিকল্পনা আগদিনা ৰাতি শোৱাৰ আগতে কৰিবা। নহ'লে বহু ছাত্ৰ ছাত্ৰীক দেখা যায় ৰাতিপুৱা উঠি এবাৰ এইখন ছাবজেক্ট পঢ়িবলৈ লয় আৰু তাৰ 10 মিনিটমান পিছতেই ইচ্ছা নহ'লে আৰু বেলেগ এখন ছাবজেক্ট পঢ়িবলৈ লয়। ইয়ে তোমাৰ একাগ্ৰতাৰে পঢ়াত যথেষ্ট ক্ষতি কৰে। গতিকে এনে নহ'বলৈ আগদিনা ৰাতিয়ে কি পঢ়িবা, দিনটোৰ টাইমখিনি কেনেদৰে মেনেজ কৰিবা, তাৰ এখন লিষ্ট বনাই ল'বা। আমাৰ তৃতীয় আৰু আটাইতকৈ ইম্পৰ্টেণ্ট কথাটো হ'ল এভইড ডিষ্ট্ৰাকশ্যন এণ্ড চেলেঞ্জ ইয়ৰ চেল্ফ। বহু সময়ত বহুতো ছাত্ৰ ছাত্ৰীয়ে প্লেনিং কৰি পঢ়াত বহে যদিও বিভিন্ন ধৰণৰ ডিষ্ট্ৰাকশ্যনে তেওঁলোকৰ পঢ়াত ব্যাঘাত জন্মায়। ইয়াৰ আটাইতকৈ প্ৰধান ডিষ্ট্ৰাকশ্যনটো হ'ল আমাৰ মোবাইল ফোন আৰু ছ'চিয়েল মিডিয়া যেনে ফেচবুক, হোৱাটছআপ, ইউটিউব আদি। গতিকে তোমালোকে পঢ়াৰ সময়ত মোবাইলটো যিমান সম্ভৱ দূৰত ৰাখিবলৈ চেষ্টা কৰিবা। পাৰিলে মোবাইলটো ছুইচ অফ কৰি ৰাখিবা। সদায় নিজকে চেলেঞ্জ দিবা যে আজি মই 2 ঘণ্টাৰ বাবে মোবাইল নিটিপোঁ। 2 ঘণ্টা নোৱাৰা যদি 1 ঘণ্টা নিটিপোঁ বুলি কোৱা। কিন্তু সেই ডেইলি বেচিছত সেই টাইমটো বঢ়াবলৈ চেষ্টা কৰিবা যে আজি মই 1 ঘণ্টা মোবাইল টিপা নাই, কাইলৈ 1.5 ঘণ্টা নিটিপোঁ, পৰহিলৈ 2 ঘণ্টা নিটিপোঁ। এনেদৰে সদায় নিজকে নিজে চেলেঞ্জ দিয়া। ৰাতিপুৱা উঠাৰ ক্ষেত্ৰতো নিজকে চেলেঞ্জ দিবা। আজি যদি 7টাত উঠিছা তেন্তে অহাকালিলৈ মিনিমাম 10 মিনিট হ'লেও আগত উঠিবলৈ চেষ্টা কৰিবা। এনেদৰে সদায় টাইমটো বঢ়াই যোৱা। তাৰোপৰি আমাৰ ৰুমটো তথা টেবুলখন সদায় চাফা কৰি ৰাখিবা। তেতিয়াহে তোমাৰ মনটোও ভালে থাকিব আৰু অধিক মনোযোগ সহকাৰে পঢ়িব পাৰিবা। 4 নম্বৰ কথাটো হ'ল ব্ৰেক অৰ্থাৎ বিৰতি। বহু ছাত্ৰ ছাত্ৰীয়ে একেৰাহে বেছি সময় পঢ়ি থাকিব নোৱাৰে। তেওঁলোকৰ বাবে এটা ইম্পৰ্টেণ্ট ট্ৰিক হ'ল পম'ড'ৰ টেকনিক। এই টেকনিকৰ মতে এজন সাধাৰণ মানুহে 25-30 মিনিটমান সময়ত অতি মনোযোগেৰে কোনো এটা কাম কৰিব অথবা এটা বিষয়বস্তু পঢ়িব পাৰে। তাৰপিছত লাহে লাহে মনোযোগ কমিবলৈ ধৰে। সেয়েহে বেছি সময় পঢ়ি থাকিব নোৱাৰা ছাত্ৰ ছাত্ৰীসকলে 25-5 অথবা 50-10 ফৰ্মুলা ইউজ কৰি অধ্যয়ন কৰিলে ভাল ফলাফল লাভ কৰিব পাৰে। অৰ্থাৎ 25 মিনিটছ পঢ়িলা, তাৰপিছত 5 মিনিটছ ব্ৰেক, আকৌ 25 মিনিটছ পঢ়িবা, আকৌ 5 মিনিটছ ব্ৰেক। অথবা 50 মিনিটছ সময় মনোযোগেৰে পঢ়িব পৰাসকলে 50 মিনিট পঢ়াৰ পিছত 10 মিনিটছ ব্ৰেক ল'ব পৰা। কিন্তু মন কৰিবা এই ব্ৰেক লোৱা সময়খিনি যাতে ছ'চিয়েল মিডিয়া অৰ্থাৎ ফেচবুক, হোৱাটছআপ আদিৰ পৰা আঁতৰত থাকা। এই 5 বা 10 মিনিটছ সময় তোমালোকে অলপ বাহিৰত খোজ কাঢ়িব পৰা, মন পচন্দৰ গান শুনিব পৰা, যিয়ে তোমাৰ মগজুটো শীতল কৰি ৰাখিব আৰু পঢ়াৰ সময়ত কোনো প্ৰেছাৰ অনুভৱ নকৰা। আৰু আটাইতকৈ শেষৰ আৰু ইম্পৰ্টেণ্ট কথাটো হ'ল ৰিভিজন। ছাত্ৰ ছাত্ৰীসকলে পঢ়াটো পঢ়ে ঠিকেই, কিন্তু পিছত সেইখিনি ঠিকমতে ৰিভাইজ নকৰে। ফলত পৰীক্ষাত গৈ আটাইবোৰ কথা মনত পেলাব নোৱাৰে আৰু পঢ়া নপঢ়া সকলোবোৰ সমান হৈ পৰে। গতিকে তোমালোকে সেই ভুলটি নকৰিবা। দিনটিত
পঢ়া কথাখিনি ৰাতি এবাৰ ৰিভাইজ কৰিবা। তাৰপিছত এসপ্তাহৰ মূৰত এনে এটা দিন বাছি ল'বা য'ত তোমালোকে সপ্তাহটোত পঢ়া আটাইখিনি কথা ৰিভাইজ কৰিবলৈ পৰা। ভালদৰে আৰু কম সময়ত ৰিভাইজ কৰিবলৈ তোমালোকে পঢ়াৰ সময়ত কিছুমান শ্বৰ্ট নোটছ বনাব পৰা, যিয়ে তোমাক কম সময়ৰ ভিতৰত ৰিভাইজ কৰাত সহায় কৰিব। এনেদৰে পজিটিভ হৈ মনোযোগেৰে পঢ়ি গ'লে তোমালোকে নিশ্চয়কৈ ভাল ফলাফল লাভ কৰিবা। তাৰোপৰি এটা দিন কেনেদৰে মেনেজ কৰি 9 ঘণ্টা পঢ়িব পাৰি তাৰ এটা ভিডিঅ' ইতিমধ্যে আমাৰ চেনেলটিত দিয়া হৈছে। ভিডিঅ'টিৰ লিংকটি ডিছক্ৰিপশ্যন বক্সত দিয়া হ'ব। ভিডিঅ'টি ভাল লাগিলে লাইক কৰিবা, কমেণ্ট কৰিবা তথা বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিবা। আৰু এনেধৰণৰ যোগাত্মক ভিডিঅ'বোৰ পাই থাকিবৰ বাবে আমাৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।